ভিউৱাৰ্ছ, অৰুণাচলৰ টুংটাও ৰিজৰ্টৰ পৰা ঘূৰি আহোঁতে দেখা পালোঁ দূৰৈ পাহাৰৰ ওপৰত ৰঙীন লাইটেৰে জিলিকি আছে এটা মন্দিৰ। পাছত গম পালোঁ এইটোৱে হৈছে অৰুণাচলৰ নামচাইত অৱস্থিত বৌদ্ধিষ্টসকলৰ গল্ডেন টেম্পল। চোৱাৰ লোভ সামৰিব নোৱাৰি আগবাঢ়ি গ'লোঁ মন্দিৰৰ অভিমুখে। ভিউৱাৰ্ছ, যদিও এই গল্ডেন টেম্পলৰ ভিডিঅ' বহুতেই নিজৰ নিজৰ চেনেলত আগবঢ়াইছে, কিন্তু সকলোবিলাক ভিডিঅ'ই দিনৰ ভাগতে তৈয়াৰ কৰা হৈছে। গতিকে আহকচোন, আজি মই এই গল্ডেন টেম্পলৰ ৰাতিৰ মোহময়ী পৰিৱেশ দেখুৱাবলৈ আপোনালোকক চেষ্টা কৰিছোঁ। এয়াই হৈছে গল্ডেন টেম্পলৰ সন্মুখৰ অংশ। আমি মন্দিৰৰ মুখ্য দুৱাৰৰ ফালে আগবাঢ়ি গৈ থাকিলোঁ। মন্দিৰভাগ বহুত পৰিষ্কাৰ আৰু নিয়াৰিকৈ ৰখা হৈছে। ভিতৰত প্ৰতিষ্ঠা কৰি ৰখা হৈছে ভগৱান গৌতম বুদ্ধৰ এক সুন্দৰ প্ৰতিমূৰ্তি। মন্দিৰৰ ভিতৰলৈ সোমাই যোৱাৰ লগে লগে এক ভক্তি আৰু বিশ্বাসৰ ভাৱ মনত জাগৃত হ'বলৈ ধৰে। এইসকল হৈছে বৌদ্ধিষ্ট শিষ্য। মুখ্য গল্ডেন টেম্পলৰ কাষে কাষে আৰু কেইবাটাও অন্যান্য টেম্পল আছে। আহকচোন ভিউৱাৰ্ছ, এতিয়া আন এটা টেম্পললৈ আমি আগবাঢ়ি যাওঁ। ৰাতিৰ লাইটত প্ৰতিটো মন্দিৰেই যে ইমান আকৰ্ষণীয় হৈ উঠিছে। প্ৰতিটো টেম্পলৰে নিৰ্মাণ কাৰ্য আৰু ইয়াৰ চাৰিওকাষে থকা বিভিন্ন ফুলৰ গছ গছনিৰে ইয়াৰ পৰিৱেশটো অতি মনোমুগ্ধ কৰি তুলিছে। এইটো হৈছে আন এটা টেম্পল। ইয়াৰ নিৰ্মাণ কাৰ্য পূৰ্ণ গতিত চলি আছে। ভিউৱাৰ্ছ, ভক্তি আনে শক্তি। আজি আমি ভগৱান বুদ্ধক ভক্তিভাৱেৰে দৰ্শন কৰি মনত অফুৰন্ত শক্তি লৈ এয়া উভতি আহিলোঁ আমাৰ নিজ গৃহ অভিমুখে। ভিডিঅ'টো চাই কেনে পালে কমেণ্ট বক্সত জনাব, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। থেংক ইউ।